আজি গোপনীয় সূত্ৰৰ এটা গম পাম যে নাওকাটা চকৰ এটা দোকানত বৃহৎ পৰিমাণৰ গাঞ্জা ব্যৱসায় চলাই থকা গম পায় মাননীয় মহোদয় আৰু এছডিপিঅ তামুলপুৰ ছাৰৰ নেতৃত্বত আমাৰ চকটোৰ আউটপোষ্টৰ এটা দল আৰু গৰেশ্বৰ এটা দলে গৈ তাতে ৰেড কৰা হয় আৰু ৰমেশ ডেকা নামৰ মানুহজনৰ দোকানৰ পৰা 7 কিলো 174 গ্ৰাম গাঞ্জা আমি ধৰিবলৈ সক্ষম হওঁ আৰু মানুহজনকো আমি কৰায়ত্ব কৰিছোঁ তদন্ত এই সংক্ৰান্তে আমি NDPS এক্টত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত ৰখা হৈছে।